নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি মই ভিডিঅ'ত দেখুৱাম এটা হৈছে বৰশী আৰু বৰশী বাই মই এইটো খালতে মাছ এটা ধৰিলোঁ ডাঙৰ মাছ ৰূপচন্দা মাছ আৰু কটাটো চাওক না কিমান ডাঙৰ আৰু ডেঞ্জাৰাছ কটা হয় আৰু মাছটো দেখুৱাম মই আপোনালোকক এইটো ডেঞ্জাৰাছ মাছ দেখিছে এইটো প্ৰায় 1.5 কেজিৰ ওপৰত হ'ব এইটো ৰূপচন্দা মাছ আৰু ডেঞ্জাৰাছ হয় দেখিছে এতিয়া মই এইটো কাটিব লাগিব যেহেতু আজি মই বৰশী বাই আজি যেহেতু মই মাছটো পাইছোঁ গতিকে কটাৰ দায়িত্বটো মোৰ আপোনালোকক দেখুৱাম গোটেইখিনি এইটো মাছ কাটিবৰ কাৰণে বিভিন্ন সঁজুলি লাগে দা লাগে বিভিন্ন ধৰণৰ দা কিন্তু দাবিলাকৰ ধাৰ নাই সেইকাৰণে অলপ মই ধাৰ কৰি লগত যত্ন কৰিছোঁ এইটো শিলেৰে আৰু এইটো অলপ ওখ কৰি লৈছোঁ যাতে মোৰ কষ্ট নহয় এনেকৈ হালি মানে মাছ কাটিব নালাগে এনেই মাছটো যথেষ্ট ডাঙৰ আজি গতিকে অকণমান ৰিক্সত কাটিব লাগিব এতিয়া মই বাকলি গুচাই আছোঁ মাছটো আৰু এইবিলাক ফিচা এইবোৰ কিবা কিবি এইবোৰ কাষৰ এইবিলাক হেৰি কৰিব লাগিব আৰু এনেকৈ নোৱাৰি এনেকৈহে পাৰি চিষ্টেম আছে মানে প্ৰত্যেকটো বস্তুতে মানে আৰ্ট থাকে বাকলি ইয়াতে দিছোঁ আৰু বাকলিটো এটলিষ্ট গুচাব পাৰিলে মানে ধাৰ নাই কাৰণে এনেকৈ জোৰত দিব লগা হৈছে আৰু আমাৰ মুৰ্গী আছে নহয় এই মুৰ্গীবিলাকে এতিয়া খবৰ পাইছেই মানে মই যে মাছ কাটি আছোঁ পিচ হৈ গ'ল বহুত পিচ আৰু এনে ধৰণৰ পিচ হৈছে পুৰাটো কাটিব লাগিব এই পুখুৰীটোৰ সেইফালে আপোনাৰ চেপা য'ত পতা যায় আৰু আমাৰ সেইফালে মানে আপোনাৰ সৰু খাৱৈ এটা আছিলে তাতে সিঁচিছিলোঁ কিন্তু তাতেও কিছু মাছ পাইছোঁ বাৰু সেইখিনি মই দেখুওৱা নাই ভিডিঅ'ত আৰু এইফালে আপোনাৰ মই ইয়াতে নিমখ দি লৈছিলোঁ নিমখ দি এতিয়া মাছখিনি ভালকৈ ধুব লাগিব তাৰপিছত মই আপোনালোকক দেখাই আছোঁ গাইছে মই মাছ ধুলোঁ প্ৰায় পৰিষ্কাৰ হৈছে বুলিয়ে ক'ব লাগিব আৰু এতিয়া মানে মই আপোনাৰ মুখখন ধুই এইফালে এইখিনি মাছখিনি ভালকৈ ঢাকন দিওঁ আৰু ঔটেঙা আনিবলৈ যাম আপোনালোকক দেখুৱাম চাই থাকক পুখুৰীৰ সাঁকোখন চাওকচোন একদম পানীৰ তলত মানে বানপানীত ডুবি আছে সাঁকোখন চাওক আৰু ইয়াতে মানে এইডাল আপোনাৰ এইডাল বেয়াই হৈ গৈছে দেখিছে মানে আমাৰ পানীটো বেয়াই হৈ গৈছে ব্লিচিং পাউডাৰ এইবোৰ মাৰি থাকিলে ভাল হয় আৰু পানীটো একদম বেয়াই হৈ গৈছে তথাপি মই মুখখন মাছ ধোৱা হাতেৰে কালি ইয়াতে সিঁচিছিলোঁ এনেকৈ পানীটো গুচি গৈছিলে আৰু এনেকৈ জাল দি আজি ইয়াতে সিঁচিলোঁ এই তাতে আছে ঔটেঙা আৰু মই ঔটেঙা পাৰিবলৈ মানে ওচৰতে আছে চাগে গৈ আছোঁ মাছ আৰু ঔটেঙাৰে খাব লাগিব দেখিছে এয়া পানী কলিকে আহিছে পুখুৰী পানী এইবোৰ ঔটেঙা লাগি আছে মই ছিঙি দেখুৱাই আছোঁ নহ'লে মোৰ মোবাইলো পৰিব ঔটেঙাও পৰিব এয়া ঔটেঙা ছিঙি ল'লোঁ এয়া আমাৰ এখন পথাৰ মই পথাৰত থাকিয়ে ভাল পাওঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল পাওঁ আৰু চন্দা মাছেৰে আজি খাম ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিয়ক তেতিয়া মোৰ 1000 ছাবস্ক্ৰাইব হ'লে মই মনিটাইজেশ্যন কৰিব পাৰিম ভিউজটো নাহে আৰু আপোনালোকে শ্বেয়াৰ নকৰে আৰু লগ পাম অন্য ভিডিঅ'ত আপোনালোকে বিচাৰিলে এনেকৈ ডেইলি ভ্লগ দিব পাৰিম মানে যেতিয়া অডিয়েঞ্চে বিচাৰে তেতিয়াহে মানে উৎসাহ এটা পোৱা যায় যে ভিডিঅ' বনাওঁ আৰু যদি লাইকেই নাহে ভিউছেই নাহে আৰু তেতিয়াহ'লে আৰু বাই বাই